কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি বৰ্তমান আছোঁ এটুকুৰা আননোন প্লেচত। চাই লওক, এয়া সম্পূৰ্ণ পানী। গৈ আছোঁ তেজপুৰ। তেজপুৰ কিয় গৈছোঁ এয়া সকলো গম পাবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব, গম পাব। আমি জাষ্ট আহি পাইছোঁ ইয়াৰ তেজপুৰ সোমাইছোঁ। তেজপুৰ সোমাই এয়া ঘুমৰাগুৰি দলং, এয়া ব্ৰিজৰ ওপৰত উঠি আমি এয়া চব কেলৈ আহিছোঁ অলপ পিছত গম পাব। তেজপুৰ এয়া বিষ্ণু কেনেকুৱা লাগিছে? বিষ্ণু আহি বঢ়িয়া। তো ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব কিয় আহিছোঁ তেজপুৰ, গম পাই যাব। বলক আমি জাষ্ট তেজপুৰ পালোঁহি। তেজপুৰৰ পিছত এয়া আমি মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি যাওঁ বুলি ভাবিলোঁ। বিষ্ণুৱে মই এয়া সোমাইছোঁ মন্দিৰত। মন্দিৰৰ পৰা য'ত যোৱা কথা আছিলে, মন্দিৰৰ পৰা মন্দিৰ দৰ্শন কৰাৰ পিছতহে যাম বুলি ভাবিছিলোঁ। বহুত দিনৰ আশা এটা আছিলে ইয়ালৈ আহিম বুলি। এয়া আহিছোঁ, আপোনালোকে চাওক মন্দিৰৰ সুন্দৰ পৰিৱেশ। আমি তেজপুৰ আহি প্ৰথম মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিলোঁ। তাৰপিছত এয়া অগ্নিগড়লৈ বুলি আহিছোঁ। আগত অহা নাই, প্ৰথম আহিছোঁ অগ্নিগড়লৈ। নাই, তেজপুৰ সঁচা কথা ক'লোঁ, তেজপুৰ মই অহাই নাই, এই প্ৰথম আহিছোঁ। ভালেই লাগিছে, একদম ঠাণ্ডা পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়া পৰিৱেশ। ইয়াৰ পিছত আমাৰ যিটো উদ্দেশ্যত আহিছোঁ, ইয়াৰ পৰা যোৱাৰ পিছতহে তালৈ যাম। আমাৰ হাতত আজি দিনটো আছে, দিনটোত যিমান পাৰোঁ আৰু ঘূৰিম। সন্ধিয়া আকৌ যাম, মানে ব্যস্ত জীৱন, অনবৰত ঘূৰি ফুৰিলেতো নহ'ব আৰু। দিনটো সময় আছে আমাৰ হাতত। যি উদ্দেশ্যত আহিছোঁ তালৈও যাম, আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাম, মানে দেখাবৰ চেষ্টা কৰিম। অলপ অলপ চৰ্টকৈ চব দেখুৱাম বাৰু, যিমান পাৰোঁ আৰু দিনটোত। অথনি কৈছিলোঁ এটা উদ্দেশ্যত আহিছোঁ বুলি। এই উদ্দেশ্যটো হৈছে এয়া, মোৰ ভণ্টি লাকি আজি বিয়া। লাকি যোৱাৰ নাম কি আছিলে? আৰু ঘৰ বিয়া আছে, মানে ভৱনত বিয়া আছে। ৰাতিপুৱা এবাৰ মেকআপ কৰিলে, এতিয়া বিনা মেকআপত দেখিছে। আকৌ পিছত যদি সময় হয় মেকআপত দেখিবলৈ পাব। আমাৰ অহা দেৰি হ'ল, তো আমাৰ লছ আৰু দেখিবলৈ নাপালোঁ ভালকৈ। পিছত দেখুৱাম বাৰু। তেতিয়াহ'লে একেবাৰে ভৱনত লগ পাম, ঠিক আছে। অথনি কৈছিলোঁ আমি কইনা সাজত দেখুৱাম বুলি। এতিয়া দেখুৱালে আমি দেৰি হৈছে যদিও ৰৈ দিলোঁ আৰু। একটো এৰি থৈ যাব নোৱাৰোঁ, হয় নহয়? অঁ, থাকিলে মানে হ'লেও থাকিব নোৱাৰোঁ। অথনি যেনেকৈ কৈছিলোঁ যে কইনা সাজত দেখুৱাম বুলি, দেখুৱালোঁ। এয়া আমাৰ পেহা লগত আছে। ভাৰতী উঠলা, ভাৰতী থাকি গৈছে, কইনাৰ লগত থাকি গৈছে। আৰু এজনী ভণ্টি ভাৰতী। এই থৈ গ'লে কেনেকৈ হ'ব? ঠিকে কৈছে। ভাৰতী আমাৰ কইনা। আৰু বিশেষকৈ আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।